দেওসকলে এয়া মাহ প্ৰসাদৰ যোগান ধৰি আছে। সকলোৱে নিজৰ নিজৰ ব্যস্ততাৰ মাজত কামবোৰ লাগি আছে। আৰু ইফালে চাহৰ জুতি লৈ আছে খুৰীহঁত, আবৈহঁত। আৰু ইফালে হাতী পোৱালিটোৰ কাৰণে মাহ প্ৰসাদ আৰু কলবোৰ লৈ গৈছে আমাৰ গোপিনীৰ ফালৰ পৰা খুৱাবলৈ। ঘপককৈ আহিল, দেখিবলৈ মৰম লগা হাতী পোৱালিটো। আলহী অতিথিৰ বাবে যোগান ধৰি আছিল খুৰীহঁতে। ভকত গোপিনীসকলক দৈ চিৰাৰ যোগান ধৰি আছিলে খুৰীসকলে। আৰু এইফালে আমাৰ ভোগ ৰন্ধা হৈ আছে। ভোগৰ কাৰণে খুৰাজন ধুনীয়াকৈ ৰান্ধি আছে, দেখিছেনে বাৰু? যিহেতুকে ৰাতিপুৱাৰ পৰা ভকত গোপিনীসকলে একো নোখোৱা নোপোৱাকৈ আহিছে, তেওঁলোকৰ বাবে ভোগৰ ব্যৱস্থা কৰি আছে। এয়া বইল। খুৰাজনে এইফালে ৰৈ আছে, দেখিছেনে? ভাল লাগিছে ন? বহুত বুলি কৈছে। মই কৈছোঁ হয়। এইফালে আৰু দেখিছেনে কি ধুনীয়াকৈ। আৰু এইফালে আমাৰ গোপিনীসকলে বহি আছে। আৰু গোপিনীসকল ৰাতিৰ যিখিনি আহিছিল সেইখিনি এতিয়া দিনত অহা নাই। আৰু দিনৰ যিখিনি ৰাতিলৈ সেয়া কমিব। আৰু যিহেতুকে পালা বদলাকৈ আহিব লগা হৈছে, গোটেই ৰাতি দিনো থাকিব নোৱাৰে সকলোৱে। নিজৰ দেহালৈও কথা। আৰু এইফালে অলপমান মানুহবোৰ বহি থকা, দিনটো কাম কৰি থকা, নিজৰ ব্যস্ত। ইফালে আমাৰ দেওসকলে এয়া প্ৰসাদৰ যোগানৰ বাবে, প্ৰসাদৰ বিতৰণৰ কাৰণে যোগান ধৰি আছে দেই সকলোৰ বাবে। সকলোৱে ভকত গোপিনীয়েকে নিজৰ ব্যস্ততা, নিজৰ কৰ্তব্যবোৰ ভালকৈ পালন কৰাৰ বাবে বহুতেই ভাল লাগিছে। যিহেতুকে আমি প্ৰথমবাৰ ভাগৱত পাঠ এই বৰবাৰী সত্ৰ নামঘৰত পঢ়োৱা হৈছে। আবৈহঁত ভাবিছে মই ফটো মাৰিছোঁ। আৰু এইফালে আলহী অতিথিবোৰ আহি আছে। আৰু এইফালে সকলো ভকতসকলক খোৱা বোৱাবোৰ যোগান ধৰা হৈ গৈছে, কাৰণ দিনটোৰ পৰা তেওঁলোকে একো খোৱা নাই দৈ চিৰাৰ বাহিৰে। আকৌ এইফালে ভাত ৰাতিপুৱাৰ পৰা খোৱা তেনেকুৱা নহয়, দৈ চিৰাৰ বাহিৰে। আৰু এইফালে খুৰীয়ে দেখাইছে নেমু খাবা নেকি বুলি। আৰু এইফালে সকলোৱে ভাত খোৱাত ব্যস্ত হৈছে। আৰু মই ভিডিঅ'টো এইখিনিতে স্কিপ কৰিম। সকলোৱে ভাল পালে যদি সকলোৱে শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো, আৰু আশীৰ্বাদ কৰিব যাতে আগলৈ আকৌ তেনেকৈ পাতি যাব পাৰোঁ। বাই বাই।